আমি উড়ে দিই আপা আপা প্রচুর কই রে একটু আসলে পারিবারিক কণ্ডল স্বামী স্ত্রীর মাজত মানে কণ্ডল হৈছিল আমি শুনামতে আমি ৰাইজে গাঁৱৰ মানুহ হিচাপে জানো ৰাতি ৩টা বজাত স্বামী স্ত্ৰী দুজনে কাজিয়া কৰিছিল সি আগৰ পৰা অলপ প্ৰি প্লান কৰি ৰাখিছিল তাক মাৰাৰ কাৰণে গতিকে আমি যে শিল বুলি যে কওঁ সাধাৰণতে আমি যে ঝালা পিহে সেই সিটো ঘৰতে ৰাখিছিল আৰু শুনামতে মানে এনেকুৱা পাইছোঁ যে সি স্ত্ৰীটো টোপনিত আছিল সেই মানে অজান্তে যাই তাৰ মূৰত মাৰিছে আৰু তাৰপাছত তেওঁৰ সৰু ল'ৰা এটা মানে গম পাই তাৰমানে আহিছিল আহি তাক সুধিছে কি হৈছে তেওঁ কৈছে যে একো হোৱা নাই সেই আৰু দৰ্জা বন্ধ কৰি দিছে পাছত আৰু এনেকুৱা মানে মূৰত শিলেদি থেতাই লাষ্টত মানে যেতিয়া তেওঁ গম পাইছে যে এই মানুহজন নাপাইছে তেতিয়া তেওঁ ঘৰৰ পৰা ওলাই পলাই গৈছে এই ঘটনা এইখিনি তেওঁৰ নাম কি আছিল তেওঁৰ নাম বাক্কাৰ আবু বাক্কাৰ এইখিনি ঠাইৰ নাম কি এইটো গোলাৰা পাৰ্ট 1 বুলি ৰাতি 3টা বজাত মানে এই হিলেৰে দি ঠেকলাই মানে আমাৰ বনিতাক হত্যা কৰিছে হত্যা কৰি থৈ তেওঁ মানে ঘৰৰ পৰা পলাই গৈছে আপুনি এতিয়া কি বিচাৰে আমি ন্যায় বিচাৰোঁ এই হত্যাকাৰীক ন্যায় বিচাৰোঁ বিচাৰ হ'ব লাগিব তাৰ মানে তাৰ ফাঁসি লাগে আমার মতে তো ফাঁসি লাগে মানে আজকে রাতের 3টা বাজে আমার মারে আমার বাবা মারছে মেরে মাথা মুখে ফাড়িয়া লাগছে হিল দিয়ে মারছে মাথা মুখে মাইরা ফাড়িয়া লাগে 3টার সময় রাতে মার্ডার করেছে নাকি মার্ডার করছে কোত ঘরে গোলাপাড়া পাউডা না আপনার নাম কি হাফিজুর রহমান কোনে মারিছে আমার বাবা তোর নাম কি বাক্কার আলী যে আমাৰ গোলাপাৰা পাৰ্টৱানৰ এইটো বাক্কাৰ আলী হাউচৰ ঘৰ এই ঘৰখনত আজি আমি শুনা পালোঁ ৰাতি 3টা বজাত তেখেতৰ ৱাইফ কিবা কাজিয়া হৈছিল কাজিয়া হোৱাৰ পিছত তেখেতে বাক্কাৰ আলী নিজেই মাথাত বুলি মাৰিছে বুলি শুনা পাইছোঁ আৰু ল'ৰা আছিল ঘৰত এই ল'ৰাটো দৌৰি যাই ঘৰত গৈছে আৰু তেতিয়া অলপ পিছতে মৃত্যুবৰণ কৰিছে বুলি আমি জানিব পাৰিছোঁ কিহেদি মাৰিছে হিলেৰে মাৰিছে বুলি শুনা পাইছোঁ এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছোঁ যাতে আইনগতভাৱে যিটো ব্যৱস্থা কৰিব লাগে এইটো কৰিলেই হ'ল বক্কাৰ আলী ঘৰত আছে এতিয়া বক্কাৰ আলী ঘৰত নাই পলাই গৈছে বুলি শুনা পাইছোঁ হত্যা কৰি পলাই গৈছে কুকিলাৰ পৰা আইচি ছাৰ আছে এসপি আছে এডিশনাল এসপি আছে আৰু মেজিষ্ট্ৰেট আছে কেনেকৈ হত্যা কৰিছে এনে মানে কেনেকৈ হত্যা হৈছে সিমানটো নাজানো কিন্তু শুনা পোৱা হিচাপতে হিলৰ যেটা আছে হিলৰ দিয়া পালে মূৰত মাৰিছে আৰু বক্কাৰ আলী ক'ত আছে বক্কাৰ আলী এতিয়া ঘৰত নাই পলাইছে আছে